Hey guys, welcome back to my YouTube channel. আৰু এটা নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি গৈ আছোঁ নাম গাবলৈ, কাৰণ গাঁৱত নাম আছে, প্ৰতিটা ঘৰতে নাম হ'ব। আজি গাঁৱত গৰু দুমাহী বুলি কয়, নাম গাব ঘৰে ঘৰে, সন্ধিয়া হৈ যাব। গৈ আছোঁ, চাওঁ লগ নাপাওঁ। লগৰকেইটাক এৰি থৈ গ'ল মোক, কোনোবাইতে ৰখি আছিলোঁ, সি মোক পথাৰত ডাইৰেক্ট গুচি গ'ল। লগ পাম তাতে ডাইৰেক্ট 4 কপিটো সেইখনলৈকে দেখুৱাম বাৰু অলপকৈ। গাইছ নাম মানে ভোগালী বিহুৰ উপলক্ষে ঘৰে ঘৰে নাম গাই আছে, সেইকাৰণে আৰু সকলোকে ভোগালী বিহুৰ বহুত ইয়াৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ। সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু শ্বেয়াৰ লাইক ছাবস্ক্ৰাইব কৰি দিব, ভাইটি হিচাপে কোনোবা দাদা হিচাপে কৰি দিবা। আৰু নাম গাই আছে বাৰু গাঁৱত, মই যাম তাতে এটেণ্ড হৈ লৈ ল'ম 4 ভিডিঅ'টো শেষলৈকে। ছাগল এৰি গৈছে গাঁও আজি যেতিয়া ৰাতি ছাগল চোৰ নাযায় দেখা যাব আজি ছাগল চোৰ যায় না নাযায় নুঘুমাবি দে মানুহ নামত আহিলোঁ বাৰু, নাম হৈ আছে। মই 4 ঘৰ 5 ঘৰ নাছিলোঁ, নাচি আছে বেলেগ ঘৰত। চাওক দেখুৱাইছোঁ আপোনালোকক 4 ঘৰ।
গাইছ আজিলৈ ইমানতে সামৰিলোঁ আজি নামটো ইমানতে শেষ লগ পাম নতুন এটা ভিডিঅ'ত আৰু ভোগালী বিহুৰ বহুত বহুত ভৱিষ্যত থাকিব সকলোকে বাই